সুমি আজি আমাৰ ইউটিউব ভিডিঅ' কিন্তু অলপমান ডিফাৰেণ্ট টাইপৰ বনাম হা মানে পিয়ৰখিনি আগতে দেখাম তাৰপিছত আমি কটন আৰু নুনি কটন কেঁচাপাত কটন যি আছে সেইখিনি দেখাম ইমান ধুনীয়া ধুনীয়া নুনি পিয়ৰ নুনি সিল্ক কৰ্নাৰ আমি এফএছ সিল্ক কৰ্নাৰ পৰা আগতে দেখাই আছোঁ ইমান ধুনীয়া ধুনীয়া পিয়ৰ নুনি যোৰা আহিছে দেখিছে ডাইটছৰ কালেকশ্যনো ইমান ধুনীয়া ধুনীয়া কালাৰ আহিছে আজি আপোনালোকক সব দেখাম মই আসাম সিল্কৰ দেখাম তাৰপিছত আপোনালোকক যোনখিনি ৰেগুলাৰ কালেকশ্যন আছে সেইখিনি দেখাম মই নৱনীতা সিনহা আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত যেহেতু আজি টিউজডে হয় জানি টিউজডেৰ আমাৰ স্পেচিয়েল কালেকশ্যন লৈ আপোনালোকৰ ওচৰত আহি গৈছোঁ ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক এণ্ড ফ'ল' কৰিব আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু যদি আমাৰ পেজটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব ইউটিউব চেনেলটো আৰু কাষত থকা বেল বাটনটো প্ৰেছ কৰি দিব আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট আপোনালোকক দেখাই আছোঁ মাটিশালত বোৱা ধেমাজিত ধুনীয়া ধুনীয়া পিয়ৰ নুনি সেট আপোনালোকৰ বহুতৰে অৰ্ডাৰ আহি থাকে এইখিনি সেটৰ আমাৰ তাত অনলি 4 পিস ৰেডি হৈ আহিছে একচুয়ালি 6 পিস আছিলে আহাৰ লগে লগে আপোনাৰ 2 পিস সোল্ড আউট হৈ গৈছে অনলি এতিয়া 4 পিস আছে বিৰাট ধুনীয়া বগাত আপোনাৰ এটো হয় গ্ৰীন ইয়েলো এণ্ড ৰেডত ওয়াৰ্ক কৰা আছে গুটে গাটুতে কিন্তু ওয়াৰ্ক কৰা আছে গ্ৰীন ইয়েলো ৰেডত বিৰাটে বেছি ধুনীয়া হয় এখন হৈছে সাদৰখন মই মেখেলা আৰু ব্লাউজৰ পিস দেখাই আছো এখন হৈছে মেখেলাখন এখন হৈছে আপোনাৰ মেখেলাখন এখন হৈছে মেখেলাখন চাব মেখেলাখনো ইমান ধুনীয়াকে ওয়াৰ্ক কৰা আছে পুৰা হেভি ওপৰলৈকে থাকিব সাইডৰ পটিকেটা চাওক ইমান মৰম লগাকে ওয়াৰ্ক কৰা থাকিব বহুত বেছি ধুনীয়া হয় যদি ভাল লাগিছে জোৰাটো পটাপট স্ক্ৰিনশ্বট লৈ পেলাই আপোনালোকে WhatsApp কৰি দিব ব্লাউজৰ পিছত কিন্তু এনেকা পাৰি দিয়া থাকিব নেক্সট এটা জোৰা দেখাই আছো লব পাৰিব আপোনালোকে এটো 6000 रुपीसত এটো এটা দেখাই আছো পাৰ্পলত আছে পাৰ্পলত আপোনাৰ বাৰীটো আপোনাৰ পাৰ্পলত থাকিব পাৰ্পলত ইয়েলো মিনা দিয়া আছে আৰু গুটে গাটুত কিন্তু ইয়েলো পাৰ্পল এণ্ড মাৰুনত ওয়াৰ্ক কৰা আছে গুটে গাটুত দেখিছেনে খুব বেছি ধুনীয়া হয় জোৰাটো এখন হৈছে সাদৰখনো বহুত ধুনীয়াকে ওয়াৰ্ক কৰা থাকিব বহুত হেভিকে মেখেলাখনো চাব বহুত ওপৰলৈকে ওয়াৰ্ক কৰা থাকিব এক্সক্লুসিভ এটা সেট হয় এখন মেখেলা সাইডৰ পটিকেটা চাব ইমান মৰম লগা সাইড পটিত আপোনাৰ কিন্তু মিনাও কৰা আছে পাৰ্পলত যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব এটো এটা দেখাই আছো ডিজাইনটো বৰ ধুনীয়া হয় একেবাৰে ইউনিক এটা জোৰা হয় মই ওচৰৰ পৰা দেখাই দিছো আৰু ধেমাজিৰ মাটিশালৰ নুনি জানে কিমান ধুনীয়া হয় গুটে বডিটোত আপোনাৰ অৰেঞ্জ ইয়েলো এণ্ড পাৰ্পলত ওয়াৰ্ক কৰা আছে সাইডৰ পটিখিনি এনেকা পাৰ্পলত অৰেঞ্জত ওয়াৰ্ক কৰা থাকিব এখন সাদৰখন আৰু এয়া আছে কিন্তু মেখেলাখনো যথেষ্ট ধুনীয়াকে আপোনাৰ ওয়াৰ্ক কৰা আছে বহুত ওপৰলৈকে ওয়াৰ্ক কৰা আছে দেখিছে আৰু সাইডৰ পটি ব্লাউজৰ পিস মই দেখাই দিও একেটা আছে আপোনাৰ সাইডৰ পটি আৰু ব্লাউজৰ পিছত পাৰি দিয়া থাকিব সিম্পল পাৰি দিয়া সিল্ক মাৰ্ক সাৰ্টিফাইড পাব নেক্সট এটা জোৰা দেখাই আছো এটো বিৰাট ধুনীয়া হয় এটো আপোনাৰ হোৱাইটত ৰানী পিংক এণ্ড ইয়েলোত ওয়াৰ্ক কৰা থাকিব কালাৰ কম্বিনেশ্যন ইয়াৰ বহুত ধুনীয়া হয় এটো হৈছে আপোনাৰ আচলৰ ডিজাইনটো ৰেডত আপোনাৰ ইয়েলো মিনা থাকিব আৰু গুটে বডিটোত ৰানী পিংক ইয়েলো এণ্ড মাৰুনত ওয়াৰ্ক কৰা থাকিব খুব ধুনীয়া মিনা কৰা আছে জোৰাকেটা যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰিনশ্বট লৈ পেলাই মই স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব একেটা আছে আপোনাৰ সাইডৰ পটি মাৰুনত আপোনাৰ ইয়েলো মিনা দিয়া থাকিব আৰু এইখন হৈছে মেখেলাখনো যথেষ্ট হেভিকে আছে ব্লাউজৰ পিস সাইডৰ পটি দেখাই দিলো যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ পেলাই মই স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব আপোনালোকৰ বহুতৰ ৰিকুৱেষ্ট আহি থাকে যে বাইদেউ আপোনালোকৰ তাতটো আসাম সিল্ক পাই সব ডিজাইনাৰ কিন্তু আপোনালোকে ষ্টক ক্লিয়াৰেন্সত নিদিয়ে নেকি তো মই ষ্টক ক্লিয়াৰেন্সত কিছুমান আপোনালোকক আসাম সিল্কৰ জোৰা দেখাই আছো আপোনালোকে আমাৰ ষ্টৰত আহিলেও ভিজিট কৰিও আপোনালোকে ল'ব পাৰিব ষ্টক ক্লিয়াৰেন্সৰ কিছুমান আসাম সিল্কৰ জোৰা যোনখিনি আপোনালোকে মাৰ্কেটত 22000 টকাত পাই আছে আমাৰ ইয়াতে পাব আপোনালোকে 14500 কিছুমান আছে 13500 এটো এটা দেখাই আছো বিৰাট ধুনীয়া এটা হেভি ওয়াৰ্কত মই আসাম সিল্কৰ জোৰা এটো ক্লিয়াৰেন্স অফাৰত পাই আছে এটো আছে আপোনাৰ কফি কালাৰত আপোনাৰ কপাৰ গুণাত ওয়াৰ্ক কৰা আছে আৰু ডিজাইনটো ইমান ধুনীয়া হয় কালাৰ বাই কালাৰ এটা ওয়াৰ্ক আহিব লুক এটা আহিব আৰু ইয়াৰে ৰেডি কৰাৰ পিছত লুকটো আৰু ধুনীয়া আহিব আপোনালোকে জানে একেটা আছে আপোনাৰ সাইডৰ পটি কপাৰ গুণাত আপোনাৰ ৰেড মিনা থাকিব ব্লাউজ পিসটো এনেকুৱা তিনটা পাৰি দিয়া থাকিব এইখন হৈছে আপোনাৰ মেখেলাখনো চাব যথেষ্ট ধুনীয়াকে বহুত ওপৰলৈকে ওয়াৰ্ক কৰা থাকিব এটা কইনা সেট আৰু যদি আপোনালোকে ভাবিছে
সৰু বিয়াত আপোনালোকে ব্ৰাইডেল এটা সেট দিব বিচাৰে ষ্টক ক্লিয়াৰেন্স অফাৰত এইখিনি সেট আপোনালোকে ল'ব পাৰিব 14500ত নেক্সট এটা জোৰা আপোনালোকক দেখাই আছো ব্লাউজ পিসটো বহুত বেছি হেভি থাকিব এটো এটা দেখাই আছো কালাৰটো আপোনালোকে জানে এটো এটা ট্ৰেন্ডিং কালাৰ হয় ৰিসেন্টলি ইয়াৰে ফটোশুট হৈছিল এটো কালাৰত খুব ধুনিয়া এটা লুক আহিছে এটো কালাৰত যেতিয়া শুটটো হৈছে এটো জোৰা আপোনালোকে ক্লিয়াৰেন্স অফাৰত পাব কালাৰটো খুব ধুনিয়া হয় ইয়েলোত আপোনাৰ গ্ৰীনত ওয়াৰ্ক কৰা হৈছে গ্ৰীন কালাৰিং গুলা এটো হৈছে আসলৰ ডিজাইনটো আৰু গোটেই বডিটোত কিন্তু এনেকুৱা গ্ৰীন কালাৰিং গুণাত সিলভাৰ মিনা দিয়া থাকিব এখন হৈছে চাদৰখন সাইডৰ পটি ব্লাউজৰ পিস দেখাই আছো একেটা আছে সাইডৰ পটি আৰু ব্লাউজ পিসটো চাব যথেষ্ট ধুনিয়াকে হাতত পাৰি দিয়া থাকিব আৰু এখন আছে মেখেলাখনো যথেষ্ট ধুনিয়াকে চাব বহুত ওপৰলৈকে ওয়াৰ্ক কৰা আছে বিৰাট ওয়াও এটা সেট হয় লব পাৰিব 13500ত সাইড পটি ব্লাউজৰ পিস থাকিব আৰু ইয়াৰে কিন্তু গুটেইখিনি আপোনালোকে সেট পাব খালকুছি লেপটেষ্টেড পিওৰ আসাম সিল্কৰ জোৰা হয় কাৰণ আসাম সিল্ক और জোৰাই আপোনালোকে সবে বিচাৰি থাকে লেপটেষ্টেড থকা সেই কাৰণে গুটেখিনি আমাৰ লেপটেষ্টেড জোৰাই আপোনালোকে পাব উইথ 13500 সিল্ক মাৰ্ক সাৰ্টিফাইড উইথ খালকুছি লেপটেষ্টেড স্ক্যানাৰখনো থাকিব এটো আছে আপোনাৰ পিচ কালাৰত এটা খুব ধুনিয়া মই সিলভাৰত ৰেড মিনা কৰা এটা কাপোৰ দেখাই আছো কাপোৰটো যে ইমান ধুনিয়া হয় বহুত বেছি ধুনিয়া হয় সিলভাৰত আপোনালোকে যদি এটা জোৰা পিন্ধিবলৈ মন গৈছে পিচ এডিশনত তেতিয়া এই জোৰাটো আপোনালোকে ল'ব পাৰে সিলভাৰত আপোনাৰ ৰেড মিনা দিয়া থাকিব এক্সট্ৰিমলি ওয়াও হয় ইয়াৰে সাইডৰ পটি ব্লাউজৰ পিস দেখাই আছো সাইড পটি কেটা চাব ইমান মিহিকে ওয়াৰ্ক কৰা আছে আৰু এটো আছে আপোনাৰ ব্লাউজৰ পিস বহুত বেছি ধুনিয়া লব পাৰিব 14500ত স্টক ক্লিয়াৰেন্স অফাৰত এখন আছে আপোনাৰ মেখেলাখন কিন্তু যথেষ্ট হেভিকে আঠুৰ ওপৰলৈকে ওয়াৰ্ক কৰা থাকিব আঠুৰ ওপৰলৈকে দেখিছে আঠুৰ ওপৰলৈকে ওয়াৰ্ক কৰা আছে এক্সট্ৰিমলি ওয়াও এটা সেট হয় পটাপট আপোনালোকে কিন্তু দেখা মাত্ৰে আমাৰ যোনখিনি পছন্দ হয় দেখা মাত্ৰে স্ক্ৰিনশ্বট লৈ পেলাই আমাৰ নম্বৰত WhatsApp কৰিব নেক্সট এটা কালাৰ দেখাই আছো খুব ধুনিয়া ডিজাইনাৰ এটা সেট হয় ইয়াৰ কালাৰটো যে ইমান ধুনিয়া কালাৰটো থাকিব আপোনাৰ যেটো ব্লুও নহয় লেভেন্ডাৰো নহয় তেনেকুৱা যেটো কালাৰ হয় হেতু কালাৰত একেবাৰে ইউনিক এটা ডিজাইন হয় একদম ইউনিক এটা ডিজাইন হয় কপাৰ গুণাত আপোনাৰ মই পিংক মিনা কৰিছো কালাৰ কম্বিনেশন ডিজাইনস জাস্ট ওয়াও হয় বহুত ওয়াও হয় এয়া দেখিছে এখিনিৰ ওয়াৰ্কটো ইমান ইউনিক কে কৰা হৈছে ইয়াৰ ওয়াৰ্কটো চাব এবাৰ বহুত বেছি ধুনিয়া হয় ব্লু এন্ড সাৰ্ভ ব্লু এন্ড যেটো আপোনাৰ ইন্ডিগো ব্লু হয় ইন্ডিগো ব্লুৰ মিক্সচাৰ হয় এটো সাইড পটি ব্লাউজৰ পিস দেখাই আছো একেটা আছে আপোনাৰ সাইডৰ পটি আৰু এটো হৈছে আপোনাৰ ব্লাউজৰ পিসটো বিৰাট ধুনিয়াকে ওয়াৰ্ক কৰা হৈছে লব পাৰিব অনলি 14800ত স্টক ক্লিয়াৰেন্স অফাৰত হয় এখন হৈছে আপোনাৰ মেখেলাখনো যথেষ্ট ধুনিয়াকে ওয়াৰ্ক কৰা আছে চাব একদম বহুত ধুনিয়াকে ওয়াৰ্ক কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব নেক্সট এটা জোৰা আপোনালোকক দেখাই আছো খুব ধুনিয়া লাইট ব্লু যেটো সাৰ্ভ ব্লু কালাৰত আপোনাৰ কালাৰিং গুণাত সিলভাৰ মিনা দিয়া থাকিব কালাৰিং গুণাত সিলভাৰ মিনা দিয়া থাকিব এটো এটা যথেষ্ট ধুনিয়া আপোনালোকে বুটাৰ বিচাৰে এনেকুৱা কালাৰত বহুতে আমাৰ ইয়াতে কিন্তু এটো সিঙ্গেল পিস আছে আপোনালোকে স্টক ক্লিয়াৰেন্স অফাৰত ল'ব পাৰিব মাত্ৰ 13500ত এখন সাইডৰ পটিখিনি একদম মিহিকে ওয়াৰ্ক কৰা থাকিব উইথ খালকুছি লেপটেষ্টেড গুটেকেটা কাপোৰতে কিন্তু আপোনালোকে খালকুছি লেপটেষ্টেড পাব মেখেলাখন দেখাই আছো মই এয়া দেখিছে খালকুছি লেপটেষ্টেড থাকিব এখন হৈছে আপোনাৰ মেখেলাখন এয়া দেখিছে খালকুছি লেপটেষ্টেড আছে এখন হৈছে আপোনাৰ মেখেলাখনো যথেষ্ট ওপৰলৈকে ওয়াৰ্ক কৰা আছে আৰু ব্লাউজৰ পিসটোত থাকিব এনেকুৱা পাৰি দিয়া সেমি পাৰি দিয়া থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 13500 নেক্সট এটা আপোনালোকক জোৰা দেখাই আছো এটো পিংকত আছে পিংকত জোৰাটো যে ইমান ধুনিয়া হয় বহুত বেছি ধুনিয়া একদম ইউনিক এটা ডিজাইন হয় আপোনালোকে ডিজাইনটো সাগে একদম ফৰ দা ফাৰ্স্ট টাইম চাই আছে এটো যে আসলৰ ডিজাইন সিলভাৰত আপোনাৰ আৰু কালাৰিং গুণাত ওয়াৰ্ক কৰা থাকিব সিলভাৰত পিংক মিনা একেবাৰে ইউনিক হয় আৰু গোটেই বডিটোত কিন্তু এনেকুৱা মাল্টি কালাৰ বলে কালাৰিং গুণা আৰু সিলভাৰ গুণাত ওয়াৰ্ক কৰা থাকিব জোৰাটো যে ইয়াৰে ৰেডি কৰাৰ পিছত ইমান ধুনিয়া লাগিব এখন হৈছে মেখেলাখন সাইডৰ পটিখিনি এনেকুৱা কালাৰিং গুণাত সিলভাৰত আপোনাৰ পিংক মিনা থাকিব আৰু এখন হৈছে মেখেলাখনো ইয়াৰে যথেষ্ট হেভি কে ওয়াৰ্ক কৰা আছে একেবাৰে ইউনিক এটা জোৰা হয় লব পাৰিব আপোনালোকে 14500 ব্লাউজ পিসটো তেনেকুৱা সেমি ওয়াৰ্কত থাকিব উইথ খালকুছি লেপটেষ্টেড পিওৰ আসাম সিল্ক জোৰা এটো এটা চাব
এইখন আছে আপোনাৰ লেভেণ্ডাৰ কালাৰত আপোনাৰ সিলভাৰ এণ্ড কপাৰত ৱৰ্ক কৰা আছে বৰ ধুনীয়া হয় যোৰাটো খুব বেছি ধুনীয়া হয় এয়া চাব এটো হৈছে আপোনাৰ আসলৰ ডিজাইন আৰু গোটেই বডিটোত কিন্তু এনেকুৱা কপাৰ গুণাত সিলভাৰ মিনা দিয়া থাকিব বহুত বেছি ধুনীয়া হয় পিওৰ আসাম সিল্কৰ যোৰা উইথ শুৱালকুছি লেপটেষ্টেড এটো আছে আপোনাৰ ব্লাউজৰ পিস আৰু এইকেটা আছে সাইডৰ পটি কপাৰত আপোনাৰ সিলভাৰ মিনা দিয়া থাকিব বহুত ওয়াও জোৰা হয় আৰু এখন আছে কিন্তু মেখেলাখনৰ যথেষ্ট হেভিকে ওয়াৰ্ক কৰা আছে দেখিছে বহুত হেভিকে ওয়াৰ্ক কৰা আছে আপোনালোকে বহুতে বিচাৰে এটো ডিজাইন আমাৰ ইয়াতে অনলি সিঙ্গেল পিস আছে এখন হৈছে আপোনাৰ মেখেলাখন যদি ভাল লাগিছে জোৰাটো স্ক্ৰিনশ্বট লৈ WhatsApp কৰি দিব ল'ব পাৰিব 14500 ত মাত্ৰ 14500 ত ল'ব পাৰিছে আপোনালোকে পিওৰ আসাম সিল্কৰ জোৰাৰ কাস্টমাইজ সেট একেবাৰে ইউনিক হয় এটো এটা জোৰা আপোনালোকক দেখাই আছো সাৰ্ভ ব্লু কালাৰত আছে সাৰ্ভ ব্লু কালাৰৰ সিলভাৰত পিংক মিনা থাকিব এটো জোৰাও ইমান বেছি ধুনীয়া হয় একেবাৰে ইউনিক এটা জোৰা হয় চাব একদম ইউনিক জোৰা হয় এটো হৈছে আপোনাৰ আসলৰ ডিজাইন সিলভাৰত আপোনাৰ পিংক মিনাত আছে এটো আৰু এটা ডিজাইন দেখাইছিলো এটো আছে আপোনাৰ গোটেই বডিটোত এনেকুৱা সিলভাৰত পিংক মিনাত আছে এইখন হৈছে চাদৰখন আৰু এইকেটা আছে আপোনাৰ সাইডৰ পটি সিলভাৰত পিংক মিনাত থাকিব আৰু এয়া হৈছে কিন্তু মেখেলাখন আপোনাৰ যথেষ্ট হেভিকে ওয়াৰ্ক কৰা আছে বহুত হেভিকে ওপৰলৈকে ওয়াৰ্ক কৰা থাকিব একেবাৰে ইউনিক এটা জোৰা হয় উইথ শুৱালকুছি লেপটেষ্টেড পাব এই কালাৰটো আপোনালোকে বহুতে বিচাৰে ল'ব পাৰিব 13500 ত মহা ধামাকা অফাৰ আমাৰ তাত চলি আছে আপোনালোকে পটাপট আহি কেনে ভিজিট কৰিব আমাৰ ইয়াতে এটো হৈছে আপোনাৰ বেবি পিংক কালাৰত এটা ধুনীয়া মই আসাম সিল্কৰ জোৰা দেখাই আছো বহুত বেছি ধুনীয়া হয় এটোৰ আমাৰ একদম মানে কি কম ইউনিক এটা ডিজাইন আৰু একদম ফ্ৰেশ এটা সেট হয় এটো হৈছে আপোনাৰ আসলৰ ডিজাইন গোল্ডেন গুণাত পিংকত ওয়াৰ্ক কৰা আছে আৰু গোটেই বডিটোত কিন্তু এনেকুৱা গোল্ডেন গুণাত পিংক মিনা দিয়া থাকিব সাইডৰ পটিখিনি এনেকুৱা গোল্ডেন গুণাত আছে আৰু এটো আছে ব্লাউজৰ পিছত এনেকুৱা সেমি পাৰি দিয়া থাকিব খুব ধুনীয়া হয় জোৰাটো এইখন আছে চাদৰখন আৰু এয়া হৈছে কিন্তু মেখেলাখন যথেষ্ট ধুনীয়াকে ওয়াৰ্ক কৰা আছে চাব এনেকুৱা বুটাত ওয়াৰ্ক কৰা থাকিব জোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 14900 ত যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ পেলাই আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পিওৰ আসাম সিল্কৰ জোৰা হয় উইথ শুৱালকুছি লেপটেষ্টেড এতিয়া আপোনালোকক দেখাই আছো ডিজাইনাৰ ব্ৰাইডেল টছৰ সেট আৰু ডাইট টছৰ সেট এটো কিন্তু কাস্টমাইজ এটা সেট হয় ব্ৰাইডেল টছৰ জোৰা বিৰাট ধুনীয়া হয় বহুত ধুনীয়া হয় এটো মই আসলৰ ডিজাইনটো দেখাই আছো গোল্ডেন গুণাত ওয়াৰ্ক কৰা আছে কিং খাপত আৰু গোটেই বডিটোত কিন্তু ৰেড এণ্ড গোল্ডেনত ওয়াৰ্ক কৰা আছে আপোনালোকে যদি ভাবিছে আপোনালোকৰ জোৰোনত এটা ইউনিক সেট পিন্ধিবৰ কাৰণে কলা টছৰ যদি পিন্ধিবলৈ মন আছে মুগাত এফৰ্ড কৰিব নোৱাৰিলে আপোনালোকে এই সেটটো ল'ব পাৰে প্ৰাইসটো আপোনাৰ ৰিজনেবলত আহি যাব মুগাতকে আৰু কলা টছৰ যেহেতু জানে একদম মুগাৰ ফিনিশিংটো আহিব লুকটো আপোনাৰ এজ মুগা জোৰাৰ নিচিনা আহিব ব্লাউজ পিসটো আপোনাৰ দেখিছে অলপমান ডাঙৰকে পটি দিয়া আছে বৰ ধুনীয়া হয় এটো জোৰা বিৰাট বেছি ধুনীয়া হয় যদি ভাল লাগিছে জোৰাটো স্ক্ৰিনশ্বট লৈ পেলাই WhatsApp কৰি দিব ইয়াৰে প্ৰাইস আহিব কিন্তু 8900 কিন্তু আপোনালোকে এতিয়া ল'ব পাৰিব 7990 এটো আছে আপোনাৰ কালাৰটো আছে একদম যেটো পিংকিশ পিচ পিংক টাইপৰ হয় কালাৰটো বিৰাট ধুনীয়া এটা ব্ৰাইডেল ডাইট টছৰ জোৰা দেখাই আছো কালাৰ কম্বিনেশন বিৰাট ধুনীয়া হয় পিওৰ একদম সিল্ক মাৰ্ক পাব 100% পিওৰ টছৰ জোৰা হয় উইথ সিল্ক মাৰ্ক সাৰ্টিফাইড সাইডৰ পটিখিনি দেখাই দিলো মিহিকে ওয়াৰ্ক কৰা আছে আৰু এখন আছে কিন্তু মেখেলাখন যথেষ্ট হেভিকে আছে ব্লাউজৰ পিসটোত কিন্তু থাকিব সিম্পল এটা পাৰি দিয়া এই জোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 6749 ত নেক্সট এটা জোৰা দেখাই আছো খুব ধুনীয়া এটো আছে আপোনাৰ ক্ৰীম ইয়েলো কালাৰত ক্ৰীম ইয়েলোত আপোনাৰ হোৱাইট ইয়েলো এণ্ড সিলভাৰ ওয়াৰ্কত থাকিব কালাৰ কম্বিনেশন ইয়াৰে বৰ ধুনীয়া হয় এয়া দেখিছে কাপোৰজোৰ ইমান বেছি হেভি হয় ডাঙৰ বুটা সৰু বুটা মিলাই থাকিব সাইডৰ পটিখিনি আপোনাৰ সিলভাৰ গুণাত সৰুকে মিনা দিয়া থাকিব ইয়েলো মিনা একেটা আছে সাইডৰ পটি দেখিছে খুব ধুনীয়াকে ওয়াৰ্ক কৰা আছে এইখন হৈছে আপোনাৰ মেখেলাখন যথেষ্ট হেভিকে আছে ব্লাউজৰ পিছত তিনটা পাৰি দিয়া থাকিব 6749 ত ল'ব পাৰিব উইথ সিল্ক মাৰ্ক সাৰ্টিফাইড এটো এটা ডিজাইনাৰ মই টছৰ জোৰা দেখাই আছো এটো ডিজাইনাৰ কিয় ব্লাউজ পিসটো মই বনাইছো একদম ফুল স্লিভস হেভিত বনাইছো সেই কাৰণে আপোনাৰ লুকটো ইয়াৰ টোটালি বেলেগ আহিব এটো হৈছে আসলৰ ডিজাইন গোটেই বডিটোত মাল্টি কালাৰ কৰা হৈছে সাইডৰ পটিখিনি ইয়াৰে বহুত ধুনীয়া হয় দেখিছে ৰেডত আপোনাৰ ইয়েলো এণ্ড গ্ৰীন মিনা আছে এয়া হৈছে মেখেলাখনৰ যথেষ্ট হেভিকে আছে আৰু ব্লাউজৰ পিসটো দেখিছে পুৰা হেভিত থাকিব আপোনালোকে ফুল স্লিভ চিলাব পাৰিব একেবাৰে ইউনিক এটা টছৰ জোৰা হয় ডাইট টছৰ জোৰা উইথ সিল্ক মাৰ্ক সাৰ্টিফাইড ল'ব পাৰিব
7990 8000 আগতে 8800 আছিলে এতিয়া 7990 ল'ব পাৰিব আপোনালোকে জানে অসম ফেশ্বন হাবৰ এফএছ সিল্ক কৰ্নাৰত কিন্তু আপোনালোকে সদায় সিল্ক অপচনত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকে পাই থাকে কাস্টমাইজ সেট এটো আৰু এটা মই ডিজাইনাৰ এটা দায়িত্ব সজোৰা দেখাই আছো পিংকত আপোনাৰ মাল্টি কালাৰ ওয়াৰ্ক কৰা আছে এক লাইনৰ বুটা দিয়া থাকিব কিং খাপৰ খুব ধুনীয়া হয় ব্লাউজ পিসটো সিম্পল এটা পাৰি আছে দেখিছে আৰু এয়া আছে কিন্তু মেখেলাখন যথেষ্ট হেভিকে ওয়াৰ্ক কৰা আছে খুবেই ধুনীয়া এটা জোৰা হয় ল'ব পাৰিব আপোনালোকে 6990 সাইডৰ পটিখিনি এনেকুৱা গ্ৰীনত দিয়া থাকিব খুব বেছি ধুনীয়া উইথ সিল্ক মাৰ্ক সাৰ্টিফাইড পাব এটো এটা দায়িত্বসৰ জোৰা দেখাই আছো ল'ব পাৰিব আপোনালোকে 5799 ত বিৰাট ধুনীয়া এটা দায়িত্বসৰ জোৰা হয় এটো হৈছে আপোনাৰ অৰেঞ্জ ইয়েলত থাকিব येलो कलर আছে ব্লু এন্ড সিলভাৰ এন্ড কপাৰ গুণত ওয়ার্ক কৰা আছে বুটাখিনি ইয়াৰে খুবে মৰম লগা হয় আৰু আসলৰ ডিজাইনটো বিৰাট ধুনীয়া হয় আপোনালোকে যদি দায়িত্বসত এটা অপচন বিচাৰিছে তেতিয়া এই অপচনটো আপোনালোকে সিলেক্ট কৰিব পাৰে খুবে ধুনীয়া হয় এখন হৈছে আপোনাৰ মেখেলাখনো যথেষ্ট হেভিকে ওয়াৰ্ক কৰা আছে সাইডৰ পটি ব্লাউজৰ পিস থাকিব এনেকা ৰয়েল ব্লু সিলভাৰ গুণত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ পেলাই WhatsApp কৰি দিব নেক্সট এটা জোৰা আপোনালোকক দেখাই আছো এটো খুব ধুনীয়া হয় एकदम यूनिक এটা জোৰা হয় আৰু কালাৰটো যে ইয়াৰ ইমান ধুনীয়া একেবাৰে ইউনিক ৰেড এন্ড কপাৰ গুণত ওয়াৰ্ক কৰা আছে গুটে বডিটো তেনেকে মাল্টি কালাৰ ৰেড এন্ড কপাৰত ওয়াৰ্ক কৰা থাকিব সাইডৰ পটিখিনি ইয়াৰে বিৰাট ধুনীয়াকে কপাৰত আপোনাৰ ৰেড মিনা ওয়াৰ্ক কৰা থাকিব এখন হৈছে চাদৰখন আৰু এয়া হৈছে মেখেলাখনো বিৰাট ধুনীয়াকে ওয়াৰ্ক কৰা থাকিব দেখিছে ব্লাউজৰ পিসটোত থাকিব সিম্পল এটা পাৰি দিয়া মাত্ৰ ল'ব পাৰিব আপোনালোকে এটো 5990 নেক্সট এটা সেট দেখাই আছো पर्पल कलरत हेवी এটা ডাইটসৰ জোৰা লুকটো কিন্তু বিৰাট ধুনীয়া আহিব ইয়াৰে পাৰ্পলত আপোনাৰ সিলভাৰ এন্ড ইয়েলত ওয়াৰ্ক কৰা আছে খুবে হেভিকে ওয়াৰ্ক কৰা থাকিব গুটে কাটুতে ওয়াৰ্ক কৰা থাকিব সব এয়া হৈছে আপোনাৰ আসলৰ ডিজাইনটো ইয়েলো এন্ড সিলভাৰত আছে এখন হৈছে আসলৰ ডিজাইন কালাৰটো যে ইমান বেছি ধুনীয়া লাগিছে গুটে বডিটোতে ওয়াৰ্ক কৰা থাকিব যদি ভাবিছে আপোনালোকে হেভিত এটা পাটৰ কাপোৰ কিনিবলৈ আপোনালোকৰ বাজেটটো অলপ কম হৈ আছে তেতিয়া এই সেটটো আপোনালোকে সিলেকশন কৰিব পাৰে একেবাৰে লুকটো ইউনিক আহিব আৰু প্ৰাইসটো আপোনাৰ बजेट फ्रेंडली है ল'ব পাৰিব only 6749 ত সাইডৰ পটিখিনি থাকিব yellow silver মিনা কোৱালিটি ইজ টপ কোৱালিটি উইথ সিল্ক মাৰ্ক সাৰ্টিফাইড পাব এটো এটা খুব ধুনীয়া ডিজাইনাৰ এটা কলাটসৰ জোৰা দেখাই আছো আপোনালোকে বহুতে বিচাৰিছিলে এই জোৰাটো আমাৰ তাত only সিঙ্গল পিস কিন্তু ষ্টক ইন হৈছে ইয়াৰে পাৰিটো দেখিছে কিমান হেভিকে ওয়াৰ্ক কৰা হৈছে ইয়াৰ লুকটো যে ইমান ধুনীয়া আহিব পিন্ধাৰ পিছত গুটে বডিটোত আপোনাৰ yellow এন্ড ৰেডত ওয়াৰ্ক কৰা আছে এটো এটা অসম টসৰ জোৰা হয় উইথ সিল্ক মাৰ্ক সাৰ্টিফাইড পাব কোৱালিটি ইয়াৰে ওয়াও হয় একদম ওয়াও কোৱালিটি হয় এখন হৈছে মেখেলাখনৰ যথেষ্ট হেভিকে আছে ব্লাউজৰ পিসটো দেখিছে হেভিকে ওয়াৰ্ক কৰা থাকিব ল'ব পাৰিব 6450 উইথ সিল্ক মাৰ্ক সাৰ্টিফাইড পাব এটা দেখাই আছো পিংকত বিৰাট ধুনীয়া হয় কালাৰটো আপোনাৰ অনিয়ন পিংকত ডিজাইনটো যে ইমান ইউনিক হয় বহুত বেছি ইউনিক হয় এটো হৈছে আপোনাৰ আসলৰ ডিজাইন চাব গ্ৰেট আপোনাৰ ব্লুত আছে আৰু গুটে গাটুতে এনেকা yellow সি গ্ৰীন এন্ড ৰয়েল ব্লুত ওয়াৰ্ক কৰা থাকিব quality is awesome and design is oh my god it's just wow হয় বহুত ধুনীয়া আপুনি মেখেলাখন মই এবাৰ দেখাই আছো আপোনালোকৰ দেখাৰ লগে লগে এটো জোৰা পছন্দ হ'ব মানে নুলুৱাকে একদম থাকিবই নোৱাৰিব এটো জোৰাটো ইমান ধুনীয়া হয় ব্লাউজৰ পিছত এনেকা তিনটা পাৰি দিয়া থাকিব বহুত বেছি wow এটা টসৰ জোৰা হয় ল'ব পাৰিব 7450 একেবাৰে ইউনিকলি ওয়াৰ্ক কৰা হৈছে এখন দেখাই আছো এটা হেভি ডাইটসৰ জোৰা আপোনালোকে বহুতে হেভি ডাইটসৰ জোৰা বিচাৰে অলপ ইউনিক টাইপৰ মই বনাইছো এটো আসলটো থাকিব আপোনাৰ হোৱাইটত ৰেড এন্ড ইয়েলো আৰু মাজৰখিনি আপোনাৰ থাকিব টসত খুব ধুনীয়া হয় কলা টসত থাকিব বিৰাটে ধুনীয়া আৰু ইউনিক এটা কম্বিনেশন হয় আপোনালোকে যদি ভাবিছে যে ইউনিক এটা কম্বিনেশনত টসৰ কাপোৰ পিন্ধিবলৈ মন আপোনালোকে এই জোৰাটো ল'ব পাৰে এখন হৈছে মেখেলাখনো যথেষ্ট হেভিকে ওয়াৰ্ক কৰা আছে ইয়াৰে ব্লাউজৰ পিছত এনেকুৱা সিম্পল পাৰি দিয়া থাকিব ল'ব পাৰিব 6749 ত এটো এটা ডিজাইনাৰ মই সেট দেখাই আছো খুবেই বেছি ধুনীয়া হয় বহুত বেছি ধুনীয়া হয় ডিজাইনাৰ এই টসৰ জোৰাটো মই এবাৰ আসলৰ ডিজাইনটো দেখাই আছো সব ইমান ধুনীয়াকে ওয়াৰ্ক কৰা হৈছে এনেকা ৰ'জ মটিফত অলপ ইউনিক টাইপৰ হয় আৰু গুটে বডিটোত কিন্তু এনেকা ৰ'জ মটিফ ওয়াৰ্ক কৰা থাকিব গুটে গাটুতে আছে বহুত ধুনীয়া হয় ইয়াৰ আসলটো দেখিছে আপোনাৰ ঘিসাত ব্লু মিনা থাকিব আৰু এখন হৈছে মেখেলাখন আপোনাৰ যথেষ্ট ধুনীয়া হয় বহুত ওপৰলৈকে আপোনালোকৰ যদি ভাবিছে এটা ইউনিক লুক দিবলৈ এটা ইউনিক টসৰ জোৰা পিন্ধিবলৈ মন তেতিয়া
এই যোৰাটো আপোনালোকে সিলেক্ট কৰিব পাৰে উইথ সিল্ক মাৰ্ক সাৰ্টিফাইড পাব ল'ব পাৰিব 7450 নেক্সট এটা দেখাই আছো এটো আছে আপোনাৰ ৰয়েল ব্লুত ঘিসা মিনা থাকিব আৰু এটো ঘিসাত ৰয়েল ব্লু মিনা সাৰ ব্লু মিনা আছিলে আৰু এটো আছে আপোনাৰ সাৰ ব্লুত ঘিসা মিনা ওয়ার্ক কৰা এখন হৈছে আসলৰ ডিজাইন এটো অপোজিট এটা কম্বিনেশন হয় এটো গুটেই বডিটোতে ওয়ার্ক কৰা আছে রোজ মোটিফত দিয়া আছে বহুত বেছি ধুনিয়া হয় এখন হৈছে আপোনাৰ চাদৰখন মই মেখেলাখন দেখাই আছো মেখেলাখনো ইয়াৰে যথেষ্ট ধুনিয়াকে বহুত ওপৰলৈকে ওয়ার্ক কৰা থাকিব যদি ভাল লাগিছে যোৰাটো স্ক্ৰিনশ্বট লৈ পেলাই আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব সাইডৰ প্ৰতি ব্লাউজৰ পিস দেখা দিলো মাত্ৰ 7450 এতিয়া মোস্ট ট্ৰেন্ডিং কাপোৰ আপোনালোকক দেখাই আছো মোস্ট হট ডিজাইনত আহিছে আমাৰ তাত ষ্টকত আপোনালোকৰ কটন কেঁচা পাটৰ যে ইমান অৰ্ডাৰ আহি থাকে আহিলে লগালগ নাইকিয়া হৈ যায় এটো এটা দেখাই আছো মই ডিজাইনাৰ কটন কেঁচা পাটৰ যোৰা একেবাৰে প্ৰিমিয়াম কোৱালিটি পদ্মিনীত কেঁচা পাট বুৱা থাকিব বহুত ধুনিয়া হয় এটো হৈছে মোৰ আসলৰ ডিজাইনটো মই দেখাই আছো সিলভাৰ গুণাত আপোনাৰ ৰাণী পিংকত আছে আৰু গুটেই বডিটোত কিন্তু এনেকুৱা সিলভাৰ গুণাত ৰাণী পিংকত থাকিব যোৰাটো যে ইমান বেছি ধুনিয়া হয় মই মানে কি কম এটো আপোনাৰ যদি ওচৰত পাই নহয় হাতত পালেহে আপোনালোকে গম পাব ইমান ধুনিয়া হয় ইয়াৰ কোৱালিটি আৰু ডিজাইন এখন হৈছে মেখেলাখনো যথেষ্ট ধুনিয়াকে আছে আৰু ব্লাউজৰ পিসটোত আছে এনেকুৱা সিম্পল এটা পিংক কালাৰ পাৰি দিয়া ল'ব পাৰিব 3350 रुपीसত এটো আৰু এটা ইয়েলো কালাৰত কটন কেঁচা পাটৰ যোৰা দেখাই আছো গুটেই গাটোতে কিন্তু ওয়ার্ক কৰা থাকিব ইমান ধুনিয়া হয় এটো হৈছে আসলৰ ডিজাইনটো চাব কফি সিলভাৰত থাকিব ৰেডত আৰু গুটেই গাটোতে সিলভাৰ ৰেড এন্ড কফি কালাৰৰ বুটা দিয়া থাকিব খুব ধুনিয়া হয় ডিজাইনাৰ কটন কেঁচা পাটৰ যোৰা পদ্মিনীত কেঁচা পাট বুৱা থাকিব ল'ব পাৰিব আপোনালোকে মাত্ৰ 3250 रुपीसত এখন হৈছে মেখেলা ব্লাউজৰ পিসটোত সিম্পল পাৰি থাকিব নেক্সট এটা যোৰা দেখাই আছো এটো আছে আপোনাৰ লাইট ব্লু কালাৰত সিলভাৰত ওয়ার্ক কৰা হৈছে কাৰণে কিন্তু বহুত ধুনিয়া লাগিছে যোৰাটো কালাৰটো একেবাৰে মানে ইউনিক হয় সাইড পটিখিনি এনেকুৱা সিলভাৰ গুণাত আছে এখন আছে মেখেলাখন যথেষ্ট হেভিকে ওয়ার্ক কৰা আছে ধুনিয়াকে ওয়ার্ক কৰা থাকিব আৰু এটো আপোনাৰ ব্লাউজৰ পিছত সিম্পল এটা পাৰি দিয়া থাকিব ল'ব পাৰিব 3350 रुपीसত খুব ধুনিয়া হয় এটো এটা দেখাই আছো ক্লিয়ারেন্স অফাৰত পাব আপোনালোকে কটন কেঁচা পাটৰ যোৰা গ্ৰেড আপোনাৰ একদম অৰেঞ্জিশ ৰেডটো যেটো হয় অৰেঞ্জিশ ৰেডত আছে ল'ব পাৰিব 2749ত গুটে গাটোতে ওয়ার্ক কৰা আছে খুব ধুনিয়া চাদৰখন আৰু এইখন আছে মেখেলা চাদৰখন আপোনাৰ ৰেডি টু ওয়্যাৰ হৈ আছে এয়া আছে মেখেলা 2749ত ল'ব পাৰিব ব্লাউজ পিছত থাকিব সিম্পল এটা পাৰি দিয়া পিওর কটনত থাকিব নেক্সট এটা দেখাই আছো কালাৰটো আছে আপোনাৰ গ্ৰে কালাৰত ইয়েলো এন্ড সিলভাৰত ওয়ার্ক কৰা থাকিব গুটে বডিটোতে ওয়ার্ক কৰা আছে দেখিছে ডিজাইনাৰ কটন কেঁচা পাটৰ যোৰা হয় পদ্মিনীত কেঁচা পাট বুৱা মাত্ৰ ল'ব পাৰিব 3350ত বিৰাট ধুনিয়া হয় এখন আছে ইয়েলো এন্ড সিলভাৰত ওয়ার্ক কৰা আছে একেটা আছে সাইডৰ পটি আৰু ব্লাউজৰ পিস খুব ধুনিয়া হয় যোৰাটো ল'ব পাৰিব নেক্সট এটা দেখাই আছো ৰেডত আপোনাৰ সিলভাৰ গুণাত ওয়ার্ক কৰা আছে গুটেই বডিটোত কিন্তু ওয়ার্ক কৰা থাকিব ল'ব পাৰিব 3450ত বিৰাট ধুনিয়া এটা ভাইব্ৰেন্ট কালাৰ হয় আপোনালোকে ৰেডত যদি কটন কেঁচা পাট ল'ব বিচাৰিছে কটন কেঁচা পাটৰ এই যোৰাটো ল'ব পাৰে সিলভাৰ গুণাত আছে পটি দিয়া থাকিব সাইড পটি সিলভাৰৰ আৰু এইখন আছে কিন্তু মেখেলাখন ব্লাউজৰ পিছতো থাকিব সিম্পল এটা আপোনাৰ সিম্পল পাৰি সিলভাৰৰ 3450 रुपीसত ল'ব পাৰিব এটো এটা ষ্টক ক্লিয়ারেন্স কটন কেঁচা পাটৰ যোৰা আপোনালোকে ল'ব পাৰিব এটো কালাৰৰ যিমান কটন কেঁচা পাটৰ যোৰা দেখাইছো আমাৰ গুটেখিনি ষ্টক আউট হৈ গৈছে এতিয়া বৰ্তমান অকল এটাই আছে এটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2749ত মেখেলাখন যথেষ্ট হেভিকে আছে ব্লাউজ পিছত থাকিব সিম্পল এটা পাৰি দিয়া কটন কেঁচা পাটৰে নেক্সট এটা দেখাই আছো খুব ধুনিয়া এটো কালাৰটো আপোনাৰ পিচ যেটো পিংক হয় পিচ পিংকত আছে এই যোৰাটো ৰেডি নাই কিন্তু ৰেডি থাকিলে দেখিলে হেতন ইমান ধুনিয়া লাগিলে হেতন যোৰাটো গুটেই বডিটোত এই ফ্লাৱাৰ মোটিভটো আছে পাটত মই একচুয়ালি এই মোটিভটো দি বনাইছো এবাৰ কটন কেঁচা পাটত বনোৱা হৈছে এই মোটিভটো বহুত ধুনিয়া হয় ল'ব পাৰিব 3350 रुपीसত এখন হৈছে মেখেলাখন ব্লাউজ পিছত সিম্পল এটা পাৰি দিয়া থাকিব নেক্সট এটা যোৰা দেখাই আছো কটন কেঁচা পাটৰ ধুনিয়া ক্লিয়ারেন্স অফাৰত পাব ল'ব পাৰিব 2749ত কালাৰটো যে খুব ধুনিয়া হয় মাত্ৰ মাৰুন কালাৰত আছে ব্লু এন্ড হোৱাইটত ওয়ার্ক কৰা থাকিব গুটে গাটোতে ওয়ার্ক কৰা আছে খুব ধুনিয়া হয় সাদৰখন ৰেডি টু ওয়্যাৰ কৰাৰ পিছত ইয়াৰ লুকটো আৰু ধুনিয়া আহিছে এখন হৈছে মেখেলাখনো যথেষ্ট হেভিকে আছে চাব বহুত ওপৰলৈকে ওয়ার্ক কৰা ব্লাউজৰ পিছটোত সিম্পল এটা পাৰি দিয়া থাকিব এটো এটা লাষ্ট আপোনালোকক ডিজাইনাৰ কটন কেঁচা পাটৰ যোৰা দেখাই আছো এটো এটা দেখাই আছো ক্ৰীম কালাৰত বৰ ধুনিয়া যোৰা হয় মই এটো ওচৰৰ পৰা দেখাই আছো কি ধুনিয়া দেখিছে বহুত ধুনিয়া হয় ডিজাইনটো আৰু গুটেই বডিটোত এনেকে সৰু সৰু বুটা থাকিব ৰেড এন্ড ইয়েলোত একেটা আছে সাইডৰ পটি ইয়েলোত আপোনাৰ ৰেড মিনা থাকিব যথেষ্ট ধুনিয়া হয় যোৰাটো এয়া হৈছে মেখেলাখন ইয়াৰ কি কৰিছো মই চাদৰখন দেখিছো সিম্পল কে ৰাখিছো আৰু মেখেলাখন কি কৰিলো মই হেভিকে কৰি দিছো আৰু ব্লাউজৰ পিছটোত এনেকুৱা ওয়ার্ক কৰি দিছো সাইড পটি আৰু সৰু সৰু বুটা আছে ল'ব পাৰিব 3450 रुपीसত এতিয়া আপোনালোকক দেখাই আছো বিউটিফুল কেঁচা কটন যোৰা
বিউটিফুল কেঁচা কটন যোৰা দেখাই আছোঁ নুনি কটন ক'ব পাৰে একদম প্ৰিমিয়াম কোৱালিটি হয় বহুত বেছি ধুনীয়া হয় আপোনালোকে বহুতে বিচাৰি থাকে এইখিনি আমাৰ অফলাইনত ইয়াৰে বহুত বেছি ডিমাণ্ড মানে কোৱালিটি এণ্ড ডিজাইন ৱাইজ দে আৰ অছম একদম অছম কালেকশ্যন হয় আৰু কাপোৰটো মই মানে কি ক'ম ইয়াতে আহিলে আপোনালোকে নিজে গম পাব বা অনলাইনত ল'লে আপোনালোকে যেতিয়া ৰিচিভ কৰিব তেতিয়া আমাক জনাই দিব কেনেকুৱা কোৱালিটি গোটেই বডিটো তেনেকুৱা দেখিছে ব্লু এণ্ড কপাৰ গুণত ৱৰ্ক কৰা আছে বহুত বেছি ধুনীয়া হয় এইখন হৈছে মেখেলা এইখিনি কিন্তু ৰেডি কৰাৰ পিছত বিৰাট ধুনীয়া লাগে এইখন মেখেলা গোটেইখিনিত ৱৰ্ক কৰা থাকিব হেভিকে দেখিছে আৰু এইকেইটা আছে আপোনাৰ ছাইডৰ পটি আৰু ব্লাউজৰ পিচ ল'ব পাৰিব 2249ত নেক্সট যোৰা দেখাই আছোঁ এইটো আছে খুব ধুনীয়া বিন্দি বুটাত আছে কালাৰটো দেখিছে ইমান বেছি ধুনীয়া হয় কালাৰটো আপোনাৰ ভায়লেট টাইপৰ কালাৰ হয় ভায়লেট আপোনাৰ সিলভাৰ এণ্ড হোৱাইটত ৱৰ্ক কৰা হৈছে এইটো হৈছে আঁচলৰ ডিজাইন গোটেই বডিটোত সৰু সৰু বুটা দিয়া থাকিব একদম গোটেই বডিটোতে আছে দেখিছে একদম গোটেই বডিটোত আছে ৱৰ্ক কৰা এইখন আছে মেখেলাখনো যথেষ্ট ধুনীয়াকৈ আছে ছাইডৰ প্ৰতি ব্লাউজৰ পিচ থাকিব এনেকুৱা সিলভাৰ গুণত ল'ব পাৰিব 2249ত নেক্সট এটা যোৰা দেখাই আছোঁ এইটো বিৰাট বেছি ধুনীয়া হয় কালাৰটো আপোনাৰ পাৰ্পলত থাকিব পাৰ্পলত আপোনাৰ সিলভাৰ এণ্ড কপাৰ গুণত ৱৰ্ক কৰা থাকিব পাত ডিজাইনটো থাকিব ডিজাইনটো একেবাৰে ইউনিক হয় আপোনালোকে চাগে এইখিনি জাষ্ট মানে দেখা পাইছে আৰু ইমান ধুনীয়া মানে নোলোৱাকৈ থাকিব নোৱাৰিব ইমান ধুনীয়া হয় এইখন হৈছে মেখেলাখন কালাৰ কম্বিনেশ্যন দেখিছেনে একেবাৰে পাৰফেক্ট হয় ছাইডৰ প্ৰতি ব্লাউজৰ পিচ এনেকুৱা কপাৰত হোৱাইট মিনা থাকিব 2249ত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব এইটো এটা যোৰা আছে গ্ৰীণত আপোনাৰ সিলভাৰ এণ্ড পাৰ্পলত ৱৰ্ক কৰা আছে এইটো বহুত বেছি ধুনীয়া হয় আঁচলৰ ডিজাইনটো দেখিছে এনেকৈ বিচনী ঘাট থাকিব আৰু গোটেই বডিটোত কিন্তু এনেকুৱা ৱৰ্ক কৰা থাকিব পাৰ্পল এণ্ড সিলভাৰ এইখন আছে আপোনাৰ মেখেলাখনো যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা থাকিব ইয়াৰে প্ৰাইচ আছিলে 2549 কিন্তু ল'ব পাৰিব আপোনালোকে 2249ত নেক্সট এটা দেখাই আছোঁ এইটো আছে আপোনাৰ অলপমান ডাৰ্ক শেডত হয় ভায়লেটতকৈ অলপমান ডাৰ্ক শেডত হয় পাৰ্পল শেডত আহিব সৰু সৰু একদম বিন্দি বুটাত ৱৰ্ক কৰা থাকিব আৰু এনেকুৱা বিচনী ঘাইত ৱৰ্ক কৰা আছে গোটেই বডিটোত কিন্তু হেভিকৈ ৱৰ্ক কৰা থাকিব এইবিলাক যে ৰেডি কৰাৰ পিছত মাই গড একদম অছম লাগিব যদি এবাৰ আপোনালোকে এনেকুৱা বোৱা কটন যোৰাত নুনি কটন যোৰাত কেঁচা কটন যোৰাত এনেকুৱা ইউনিক সেট বিচাৰিছে তেনেহ'লে এইবিলাক সেট আপোনালোকে ল'ব পাৰে প্ৰাইচো ৰিজনেবল 2249 অনলি নেক্সট এটা কালাৰ দেখাই আছোঁ এইটো আছে আপোনাৰ গ্ৰীণত মানে আমি ইমানখিনি কৰিবৰ কাৰণে ভিডিঅ' কৰিবৰ কাৰণে কাপোৰ লৈছিলোঁ ইয়াতে অফলাইনত চল্ড আউটেই হৈ যায় এইখন আছে আঁচলৰ ডিজাইন কফি কালাৰৰ ডিঅ'ৰ ডিজাইনটো দিয়া থাকিব আঁচলৰ ডিজাইনটো দেখিছে যথেষ্ট ইয়াৰে ইউনিক হয় আৰু গোটেই গাটোতে ডাঙৰ বুটা সৰু বুটা মিলাই থাকিব এইখন হৈছে মেখেলাখনৰ যথেষ্ট বহুত ৱাও হয় এইকেইটা আছে ছাইডৰ পটি আৰু ব্লাউজৰ পিচ এনেকুৱা পাৰি দিয়া থাকিব ল'ব পাৰিব 2249ত নেক্সট এটা দেখাই আছোঁ পিংকত আপোনাৰ কপাৰ এণ্ড হোৱাইটত ৱৰ্ক কৰা আছে এইটোও কিন্তু বৰ ধুনীয়া হয় মই চাদৰখন মেলি দেখাই আছোঁ চাদৰখন বিৰাট ধুনীয়া হয় এয়া হৈছে আঁচলৰ ডিজাইন দেখিছে দুটা পাৰি দিয়া হৈছে কাৰণে ইয়াৰে লুকটো বহুত ইউনিক আহিছে আৰু বেবী পিংকত কপাৰ এণ্ড হোৱাইট ৱৰ্ক কৰা হৈছে কাৰণে আৰু এটা এটা কালাৰ কম্বিনেশ্যন আহিছে এইখন হৈছে মেখেলাখন যথেষ্ট আছে এইকেইটা আছে ছাইডৰ পটি আৰু ব্লাউজৰ পিচ কপাৰত হোৱাইট মিনা দিয়া থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব নহ'লে আমাৰ ষ্টৰত ভিজিট কৰিও কিন্তু ল'ব পাৰিব আপোনালোকে ধুনীয়া ধুনীয়া চাদৰ মেখেলা most demanding এতিয়া যেটো চলি আছে আমাৰ ইয়াতে most demanding আৰু hot design বুলি ক'ব পাৰে material is also very 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 মানে প্ৰিমিয়াম কোৱালিটি হয় কটন কেঁচা পাটৰ যেটো মই ডিজিটেলত বনালো বিৰাট ধুনীয়া হয় এইবিলাক আপোনাৰ ওয়াশেবল হয় আপোনালোকে দিনটো 3 to 4 টাইমছ ওয়াশ কৰিব পাৰে ইমান ধুনীয়া কোৱালিটি হয় কাপোৰবিলাক আৰু সফট হৈ থাকে যিমান ওয়াশ কৰিব আমাৰ তাত ইয়াৰে বহুত বেছি অৰ্ডাৰ আহি থাকে যোৱা সপ্তাহটো আমি দুটা উইকতে যিমান দিলো গোটেইখিনি শেষ হৈ গৈছে এটো হৈছে ব্লাউজৰ পিস এটোৰ কিন্তু ডিজাইনটো আৰু বেলেগ দেখিছে একদম কটন কেঁচা পাটৰ নিচিনা লুকটো আহে প্ৰাইস ইয়াৰে ৰিজনেবল অনলি 1480 रुपीस নেক্সট এটা দেখাই আছো হোৱাইটত আপোনাৰ গুটে গাটত ৱৰ্ক কৰা থাকিব কিমান যে ধুনীয়া হয় ডিজাইনটো মই মানে কি কম এটো আছে আপোনাৰ বগাত দেখিছে কফি মাৰুন এণ্ড ব্লুত ৱৰ্ক কৰা আছে ইয়াৰ চাদৰখন গুটেটো মেলি দেখাই দেছোন মেলি দেখালেও ভাল লাগে এখন হৈছে চাদৰখন দেখিছে মই মেখেলা আৰু ব্লাউজৰ পিস দেখাই আছো এখন হৈছে চাদৰখন গুটে বডিটোতে ৱৰ্ক কৰা আছে দেখিছে আৰু মই মেখেলাখন দেখাই আছো মেখেলাখনো যথেষ্ট ধুনীয়াকৈ থাকিব এয়া দেখিছে এখন হৈছে আপোনাৰ মেখেলাখন যথেষ্ট হেভিকে আছে ব্লাউজৰ পিছত থাকিব সেমি ৱৰ্কত এতিয়া মই অকল চাদৰ আৰু মেখেলাখনে দেখাই দি আছো ব্লাউজ পিস কেটা গুটে কেটা সেমে হয় এখন হৈছে পিংকত থাকিব
পিংকত আপোনাৰ ডাৰ্ক পিংক এণ্ড বেবী পিংকত ৱৰ্ক কৰা আছে আৰু য়েল্লত ৱৰ্ক কৰা আছে। এইটো বৰ ধুনীয়া হয়, গোটেই গাটোতে ৱৰ্ক কৰা থাকিব। আৰু এইখন হৈছে আপোনাৰ মেখেলাখন। নেক্সট এটা দেখাই আছোঁ আপোনালোকক, কালাৰটো বৰ ধুনীয়া হয়। কালাৰটো এইটো আছে ক্ৰীম কালাৰত। ক্ৰীম যিটো কালাৰ হয় ন, ক্ৰীম কালাৰত এনেও জানে কালাৰবিলাক ইমান ধুনীয়া লাগে যিকোনো কালাৰত ৱৰ্ক কৰিলে। আৰু ইয়াতে মই ৰেড গ্ৰীণ এণ্ড য়েল্লত কৰিছোঁ। এইখন মেখেলা আৰু ব্লাউজৰ পিচ থাকিব। চাদৰখন যিহেতু আপোনাৰ ৰেডি টু ৱেৰ হৈ আছে, একো অসুবিধা নহয়, আপোনালোকৰ খালি মেখেলাখন চিলালে হয়। আৰু ব্লাউজটো যিকোনো ব্লাউজৰ লগত আপোনালোকে সলিড কালাৰৰ ব্লাউজৰ লগত পিন্ধিব পাৰিব। এইটো আছে আপোনাৰ লাইট ব্লুত, বৰ ধুনীয়া হয়। এইটো আছে আপোনাৰ গ্ৰে কালাৰত, গ্ৰেত আপোনাৰ ব্লেক, য়েল্লো এণ্ড পিংকত থাকিব। কালাৰটো বৰ ইউনিক হয়, বহুত ইউনিক হয়। গ্ৰে, ব্লেক, য়েল্লো এণ্ড পিংকত আছে, গোটেই বডিটোত ৱৰ্ক কৰা থাকিব। এইখন হৈছে মেখেলা। চাদৰখন ৰেডি টু ৱেৰ হৈ আছে। এইটো আছে আপোনাৰ পিংকত, ডাৰ্ক পিংক এণ্ড ব্লুত ৱৰ্ক কৰা থাকিব। এই কালাৰটো বহুত ধুনীয়া হয়, মানে ডাৰ্ক পিংকো নহয়, লাইট পিংকো নহয়, অলপ ইউনিক টাইপৰ কালাৰ হয়। তাতে ডাৰ্ক পিংক, ব্লু এণ্ড য়েল্লো ৱৰ্ক কৰিছোঁ। আচলটোতো আপোনাৰ এনেকুৱা ডাৰ্ক পিংক এণ্ড য়েল্লো ব্লুত থাকে, ব্লুত থাকিব। চাদৰখন ৰেডি টু ৱেৰ হৈ আছে। এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ, ল'ব পাৰিব 1480 ৰুপিছত। নেক্সট এটা দেখাই আছোঁ, এইটো আছে আপোনাৰ একদম মানে মাটি কালাৰটো যে, সেইটো কালাৰটো হয়, খুব ধুনীয়া। ব্লেক এণ্ড য়েল্লোত ৰেডত ৱৰ্ক কৰা আছে। যোনে ভাবিছে অলপমান লাইট কালাৰত প্ৰেফাৰ কৰে পিন্ধিবলৈ, তেতিয়া এই ছেটটো আপোনালোকে ল'ব পাৰে। এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ। এইকেইটা কাপোৰৰ আপোনাৰ বহুত ডিমাণ্ড, হিউজ ডিমাণ্ড। এইকাৰণে আমাৰ তাত ডেইলি ইয়াৰে কিবা নহয় কিবা ডিজাইন এটা আহিয়ে থাকে, বহুত বেছি ডিমাণ্ড হয়। এইখন হৈছে চাদৰখন, গোটেই গাটোত ৱৰ্ক কৰা আছে। আৰু এইখন থাকিব মেখেলাখন। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ মই স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। এতিয়া আপোনালোকক দেখাই আছোঁ আপোনালোকৰ ডিমাণ্ডত মই অৰ্গেঞ্জা যোৰা। নিউ এটা ডিজাইন হয়, আমাৰ ইয়াত ষ্ট'ৰত ভিজিট কৰিলেও কিন্তু আপোনালোকে বহুত ধৰণৰ অৰ্গেঞ্জাৰ ডিজাইন এক্সপ্ল'ৰ কৰিব পাৰিব। আমি যিমান পাৰোঁ সপ্তাহত আপোনালোকক 2টা ভিডিঅ'ত মই নিউ কালেকশ্যন দেখাই থাকোঁ। এইটো এটা কালাৰ আছে খুব ধুনীয়া, পিংক, একদম যিটো বেবী পিংক হয়, পাউডাৰ পিংক। সৰস্বতী পূজাত এইবিলাক অৰ্গেঞ্জা যোৰাৰ খুব বেছি এটা ডিমাণ্ড আহিছে, সেইকাৰণে আপোনালোকক দেখাই আছোঁ ধুনীয়া অৰ্গেঞ্জা যোৰা। চাদৰখন থাকিব অৰ্গেঞ্জা আৰু মেখেলা ব্লাউজ পিচ থাকিব আপোনাৰ মিক্স পাটৰ। ব্লাউজৰ পিচটো দেখাই আছোঁ, চিম্পল এটা পাৰি দিয়া আছে। এইবাৰ আমি ভিডিঅ'টোত কি কৰিছিলোঁ, চিল্ক কৰ্নাৰৰ কালেকশ্যনখিনি আগত দেখাইছোঁ, নৰ্মেল কালেকশ্যনখিনি তলত দেখাই আছোঁ। এইটো হয় পিংক কালাৰত। নেক্সট এতিয়া দেখাই আছোঁ আপোনাক কালাৰবিলাক, ল'ব পাৰিব 1390 ৰুপিছত। এতিয়া মই কালাৰবিলাক দেখাই আছোঁ। এইটো আছে ইয়াতকৈ ডাৰ্ক এটা পিংক। এইখন চাদৰখন খালি মেলি দেখাই দিওঁ। এইখন হৈছে ডাৰ্ক পিংক কালাৰত। ডিজাইনটো কিন্তু ইয়াৰে বহুত ৱাও হয়, গোটেই বডিটোত ৱৰ্ক কৰা আছে। আৰু এইখন থাকিব আপোনাৰ মেখেলাখন, বহুত বেছি ধুনীয়া হয়। নেক্সট এটা কালাৰ দেখাই আছোঁ, 1380 ৰুপিছত ল'ব পাৰিব, 1390 ৰুপিছত ল'ব পাৰিব। এইটো আছে আপোনাৰ কালাৰটো থাকিব একদম লাইট এটা পেষ্টেল শ্বেডত, যিটো অৰেঞ্জ টাইপৰ এটা কালাৰ হয়, সেইটো কালাৰত য়েল্লোত চিলভাৰত ৱৰ্ক কৰা থাকিব, বিৰাট বেছি ধুনীয়া। এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ দেখাই আছোঁ, এইটো আছে আপোনাৰ গ্ৰে কালাৰত। গ্ৰে কালাৰত আপোনাৰ য়েল্লো এণ্ড চিলভাৰ গুণত ৱৰ্ক কৰা আছে, বৰ ধুনীয়া হয়। এইখন হৈছে চাদৰখন আৰু গোটেই বডিটোত ৱৰ্ক কৰা থাকিব য়েল্লো এণ্ড চিলভাৰত। এইখন হৈছে মেখেলাখন, গ্ৰে কালাৰত থাকিব। ব্লাউজৰ পিচটো গ্ৰে কালাৰত থাকিব। এইটো আছে আপোনাৰ গ্ৰীণ কালাৰত হয়, কালাৰটো আপোনাৰ পেৰট গ্ৰীণ টাইপৰ হ'ব। কালাৰটো খুব ধুনীয়া, চিলভাৰ এণ্ড য়েল্লোত আছে, গোটেই বডিটোত ৱৰ্ক কৰা থাকিব। এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ 1390 ৰুপিজ। এইটো এটা দেখাই আছোঁ, লেভেণ্ডাৰ কালাৰত হয়, কালাৰটো বিৰাট ধুনীয়া হয়। ইয়াতে চিলভাৰ এণ্ড য়েল্লোত ৱৰ্ক কৰা আছে। চাদৰখন ৰেডি টু ৱেৰ থাকিব, গোটেই বডিটোত ৱৰ্ক কৰা আছে। এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ 1390 ৰুপিজ। এইটো এটা কালাৰ আছে আপোনাৰ পিস্তা গ্ৰীণ কালাৰত, কালাৰটো বিৰাট ধুনীয়া হয়, য়েল্লো এণ্ড চিলভাৰতে ৱৰ্ক কৰা থাকিব। এইখনৰ আমাৰ বহুত বেছি মানে কি ক'ম ডিমাণ্ড এই ডিজাইনটো, প্লাছ এই মেটেৰিয়েলটোৰ যিমান ডিজাইন আছে আমাৰ অহাৰ লগে লগে ষ্টক আউট হৈ যায়। এইটো আছে আপোনাৰ হোৱাইটত, য়েল্লো এণ্ড গ্ৰীণত। এইটো ইমান ধুনীয়া লাগিছে, চাওক বহুত ধুনীয়া লাগিছে, মৰম লগা একদম কালাৰটো। আৰু এইখন হৈছে মেখেলা, মিক্স পাটত থাকিব আৰু ব্লাউজৰ পিচটো মিক্স পাটত থাকিব। এইটো আছে আপোনাৰ চাৰ্ফ ব্লু কালাৰ, চাৰ্ফ ব্লু কালাৰত আপোনাৰ চিলভাৰত য়েল্লোত থাকিব, বৰ ধুনীয়া হয়। ৰেডি টু ৱেৰ হৈ আছে চাদৰখন, আপোনালোকৰ খালি মেখেলা আৰু ব্লাউজ পিচটো চিলালে হ'ল। ব্লাউজটো আপুনি যিকোনো কালাৰত পিন্ধিব পাৰিব, ল'ব পাৰিব 1390 ৰুপিজ। কালেকশ্যন আপোনালোকক দেখাই আছোঁ, ধুনীয়া ৱাছ কটনৰ যোৰা। সেইখিনিৰ বহুত বেছি অৰ্ডাৰ আহি থাকে, আপোনালোকে দিও থাকে, ভিডিঅ' দিয়াৰ লগে লগে গোটেইখিনি শেষ হৈ যায়। আৰু যি ষ্টক থাকে সেইখিনিৰো ফটো আপলোড কৰাৰ লগে লগে শেষ হৈ যায়। ল'ব পাৰিব 1280 ৰুপিজত, খুব ধুনীয়া কফি এণ্ড কপাৰত থাকিব। কালাৰ কম্বিনেশ্যনটো বহুত ধুনীয়া হয়। এইখন হৈছে মেখেলাখন, ব্লাউজৰ পিচ থাকিব আৰু ছাইডৰ পটি থাকিব চিম্পল পাৰি দিয়া। নেক্সট এটা কালাৰ দেখাই আছোঁ, অৰেঞ্জত আপোনাৰ ব্লুত ৱৰ্ক কৰা থাকিব। এইটো বিৰাট ধুনীয়া হয়, খুব ধুনীয়া। কেতিয়াবা
ৱৰ্কৰ ওপৰত আমাৰ প্ৰাইচটো ভেৰি কৰে সিম্পল থাকিলে 1280 रुपीसতে থাকিব এখন হৈছে আপোনাৰ চাদৰখন ৱৰ্ক কৰা আছে ধুনিয়াকে কালাৰ কম্বিনেশনটো সব কিবা এটা ধুনিয়া হয় পিচ অৰেঞ্জত আপোনাৰ ব্লুত ৱৰ্ক কৰা থাকিব এখন হৈছে মেখেলা আৰু ব্লাউজৰ পিস থাকিব সিম্পল পাৰি দিয়া লগতে সাইডৰ পটিও থাকিব 1280 रुपीस नेक्स्ट একটা দেখাই আছো নেক্সটৰ কালাৰটো আপোনাৰ বহুত ধুনিয়া হয় পিচ পিঙ্ক যেটো কালাৰ হয় অলপ ৰানী পিঙ্ক শেডত আহে কালাৰটো বহুত ধুনিয়া হয় ব্লুত ৱৰ্ক কৰা আছে গুটে বডিত ৱৰ্ক কৰা থাকিব ধুনিয়াকে ৱৰ্ক কৰা আছে আৰু এইখন আছে মেখেলাখন লব পাৰিব 1280 रुपीसত সাইডৰ পটি ব্লাউজৰ পিস থাকিব ব্লুত পাৰি দিয়া नेक्स्ट এটা কালাৰ দেখাই আছো কালাৰটো হয় আপোনাৰ সাৰ ব্লুত আপোনাৰ ৰানী পিঙ্ক আগতে আপোনালোকে সাৰ ব্লুত মেৰুন কালাৰটো বহুতে বিচাৰিছিলে মই কৈছিলো যে ষ্টক আউট হৈ গৈছে এইটো আছে ৰানী পিঙ্কত আছে ধুনিয়া গুটে গাটুতে ৱৰ্ক কৰা থাকিব এখন হৈছে মেখেলা আৰু ব্লাউজৰ পিস সাইডৰ পটিও থাকিব একেটা সাইডৰ পটি আৰু ব্লাউজৰ পিস এটো এটা সাব পিঙ্কত আপোনাৰ হোৱাইটত আছে গুটে গাটুতে ৱৰ্ক কৰা আছে বুটা বুটা দিয়া আছে খুব ধুনিয়া আৰু এখন থাকিব মেখেলা আৰু ব্লাউজৰ পিস আৰু লগতে থাকিব সাইডৰ পটি হোৱাইটত নেক্সট এটা কালাৰ দেখাই আছো কালাৰটো খুব ধুনিয়া হয় কালাৰটো ওয়াইন কালাৰত আছে এটো এটা বিৰাট ধুনিয়া ওয়াশ কটনৰ জোৰা হয় গুটে গাটুতে ৱৰ্ক কৰা আছে সাব ফ্লাৱাৰ মোটিভটো খুবেই ধুনিয়া হয় লব পাৰিব 1390 रुपीसত হেভিকে ৱৰ্ক কৰা আছে নেক্সট এটা কালাৰ দেখাই আছো नेक्स्ट এটা কালাৰ দেখাই আছো পিচ অৰেঞ্জ কালাৰত আছে এটো মাল্টি কালাৰ দিয়া হৈছে কাৰণে খুব ধুনিয়া লাগিছে আৰু আসলটো আপোনাৰ কন্ট্ৰাষ্টত থাকিব এখন হৈছে মেখেলা আৰু ব্লাউজৰ পিস মেখেলাখন সব যথেষ্ট ওপৰলৈকে আছে আৰু একেটা আছে আপোনাৰ সাইডৰ পটি আৰু ব্লাউজৰ পিসটো কন্ট্ৰাষ্টত থাকিব আসলৰ লগত এটো আছে আপোনাৰ লাইট ব্লু কালাৰ সাৰ ব্লু কালাৰত ইয়েলো এন্ড পিঙ্কত ৱৰ্ক কৰা আছে গুটে বডিটোত আপোনাৰ ইয়েলো পিঙ্ক এন্ড হোৱাইটত সৰু সৰু বুটা দিয়া থাকিব বিৰাট ধুনিয়া হয় আৰু এইখন আছে কিন্তু মেখেলাখন যথেষ্ট হেভিকে আছে আৰু সাইডৰ পটি ব্লাউজৰ পিস থাকিব আপোনাৰ পাৰি দিয়া কন্ট্ৰাষ্টত আছে খুব ধুনিয়া আসলটো কৰিছে এখন হৈছে আপোনাৰ হোৱাইটত পাৰ্পল এন্ড পিঙ্কত আছে বহুত বেছি ধুনিয়া হয় এই ডিজাইনটোৰ আমাৰ বহুত বেছি অৰ্ডাৰ আহি থাকে লব পাৰিব আপোনালোকে 1320 रुपीसত আৰু এখন আছে কিন্তু মেখেলাখন সাইডৰ পটি ব্লাউজৰ পিস থাকিব আপোনাৰ এনেকা পাৰ্পলত नेक्स्ट এটা কালাৰ দেখাই আছো কালাৰটো আছে আপোনাৰ সাৰ ব্লু কালাৰ পিঙ্কত ইয়েলো মিনা দিয়া এটোৰ ডিজাইনটো বহুত বেছি অৰ্ডাৰ আহি থাকে কম্বিনেশন খিনিও বহুত বেছি ধুনিয়া হয় গুটে বডিটোত ৱৰ্ক কৰা আৰু এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিস সাৰ ব্লুত আপোনাৰ ৰানী পিঙ্কত ইয়েলো মিনা আছে সাইডৰ পটি ব্লাউজৰ পিস থাকিব এনেকা মিনা কৰা ৰানী পিঙ্কত ইয়েলো মিনা এটো এটা কালাৰ দেখাই আছো কালাৰটো আছে আপোনাৰ পিচ অৰেঞ্জত ব্লুত ৱৰ্ক কৰা আছে সাদৰখনো বিৰাট ধুনিয়া হয় গুটে বডিটোত ৱৰ্ক কৰা থাকিব ব্লুত ৱৰ্ক কৰা আছে গুটে বডিটোত আৰু এখন থাকিব আপোনাৰ মেখেলা আৰু ব্লাউজৰ পিস সাইডৰ পটিখিনি আপোনাৰ ব্লুত মিনা ৱৰ্ক কৰা থাকিব নেক্সট এটা ওয়াশ কটনৰ ডিজাইনাৰ সেট এটা দেখাই আছো খুব ধুনিয়া হেভিত আছে হেভিত যদি আপোনালোকে বিচাৰে ওয়াশ কটন তেতিয়া এই জোৰাটো আপোনালোকে লব পাৰিব গুটে বডিটোত ৱৰ্ক কৰা আছে আৰু আসলটো দেখিছে ইমান হেভিকে মেখেলাখনো মই যথেষ্ট হেভিকে বনাইছো চাও কালাৰ কম্বিনেশন ইয়াৰ ইমান ধুনিয়া হয় আৰু একেটা আছে সাইডৰ পটি আৰু ব্লাউজৰ পিস লব পাৰিব 1650 रुपीसত আমাৰ ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিছে ভিডিওটো লাইক কৰি দিব ফ্ৰেণ্ডছ এণ্ড ফ্যামিলিৰ লগত শেয়াৰ কৰি দিব আৰু আমাৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বাটনটো প্ৰেছ কৰি দিব আকৌ অহা ভিডিওত আপোনালোকৰ লগত লগ পাম এতিয়াৰ কাৰণে থ্যাংক ইউ বাই বাই